নমস্কাৰ ভাই বন্ধুসকল আজি মই তোমালোকক ডিয়াৰ অফিচিয়েল 02 চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো যেহেতু তোমালোকৰ 25 মাৰ্চ তাৰিখে এডুকেশ্যনৰ এক্সাম আছে সেই কাৰণে মই চেপ্টাৰ নম্বৰ 2 কেইটামান ভেৰি ইম্পৰ্টেন্ট MCQ লৈ আহিছো তোমালোকে এই MCQ বিলাক ভালদৰে পঢ়িবা বলা পলম নকৰি ভিডিঅটো আৰম্ভ কৰি দিওঁ আমাৰ চেপ্টাৰ নম্বৰ 2 ৰ নামটো হৈছে মানৱৰ বিকাশৰ স্তৰ ভালদৰে পঢ়ি যাবা ওকে তোমালোকে দেখি লবা আৰু ভিডিঅটো পজ কৰি দেখি লবা ওকে ভিডিঅটো ৰখাই লৈ তোমালোকে লিখি লবা ওকে সো পজ কৰি লিখি লবা মই কথা কৈ থাকিলে টাইম যাব যেহেতু তোমাৰ পৰীক্ষাৰ দিন নাই পঢ়িব লাগিব সেই কাৰণে কথাটো পাতা নাই ওকে তোমাৰ যে কথা পাতি কোৱালে ভিডিঅটো বনালে যে ভাল হয় তোমালোকে মই কথা পাতি ভিডিঅটো বনাই দিম যে তোমালোকে কমেন্ট কৰি কবা কোনটো কৰিলে ভাল হ'ব আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ যদি ভিডিঅটো ভাল লাগি থাকে তেনেহলে সাবস্ক্ৰাইব কৰি লবা ইন ধৰণৰ ভিডিঅ' পাবলৈ